Hello everyone, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছো আৰু এতিয়া সময় বাজিছে দুপৰীয়া 2টা বাজিছে আৰু ভাত পানী খাই আজৰি হ'লো আৰু মানে ইমানে বেছি ৰ'দ হেতু কাৰণে বাহিৰত ওলাবই পৰা নাই আৰু এতিয়াহে মানে বাহিৰলৈ ওলাই আহিছো অকনমান মানে ঘৰত কোনো নাই মাহত মানে মাটো নাই বাৰু আৰু দেউতা মানে কামলৈ গৈছে ময়ো যাব লাগিব বাৰু তাকে মানে গৰুবিলাক বহুত উৎপাত হৈছে আৰু কুকুৰে ভুকি থকা শুনি মানে ওলাই আহিলো বাহিৰত মানে গৰু চৰু আহিছে নেকি তাকে চাবলৈ আহিলো ভাবিলো ভিডিঅ'টো এইখিনি সময়তে ষ্টাৰ্ট কৰি দিওঁ আপোনালোকৰ ফালে বাৰু কেনেকুৱা পুৰা ৰ'দ দিছেনে আমাৰ সেইকেইদিন মানে দুদিনমানৰ আগত অলপমান ৰ'দ এবেলা যদি ৰ'দ দিয়ে আৰু আনবেলা মানে বৰষুণ এনেকুৱা আছিলে আৰু এইকেইদিন মানে এই দুদিনৰ পৰা হৈছে মানে বহুত বেছি ৰ'দ ইমান গৰম মানে ওলাব নোৱাৰি তথাপিও মানে উপায় নাই কামবিলাকতো কৰিবই লাগিব আৰু ৰ'দ হ'লেও সেয়াই তাকে ভাবিলোঁ ভিডিঅ'টো মানে আৰম্ভ কৰি দিওঁ আৰু ইফালে মানে ল'ৰাটোৰ মানে দুদিনমান হ'ল নাকতে মানে অকণমান খুন্দা খাইছিলে দৰ্জাত আৰু সেইটো কাৰণে মানে এইখিনি চাইডখিনি গোটেই ক'লা ক'লা পৰি গৈছিলে আৰু সেইটো কাৰণে মানে তাৰ অকণমান ব্যস্ত থাকিব লগা হ'ল আৰু এইকেইদিন ডক্টৰৰ ওচৰলৈ নিব লগা হৈছিলে মানে একো হোৱা নাই মানে চিটি স্কেন কৰোৱা গ'ল সকলোবিলাক কৰোৱা হ'ল মানে একো প্ৰব্লেম নাই এতিয়া মানে ভাল পাইছে সেয়েহে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সদায় এনেকৈ থাকিলেতো নহ'ব সময় পাওঁতে ভিডিঅ'বিলাক মানে সময় মিলাই বনাব লাগিব তো সেইকাৰণে ভিডিঅ'টো ভাবিলোঁ এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু বলক আপোনালোকক আগলৈ কি হয় দেখাই গৈ আছোঁ আৰু এইফালে আমাৰ ওচৰতে যিহেতু নাম চলি আছে সেইকাৰণে আপোনালোকে হয়তো নামৰ চাউণ্ডবিলাক শুনিব পাইছে চাগে অকণমান অসুবিধা হৈছে উপায়টো নাই মই ভিডিঅ'টো কৰিবই লাগিব নহ'লে সময়টো কাৰো কাৰণে ৰৈ নাথাকে নহয় জানো তো সেইকাৰণে বলক আৰু এতিয়া মই আগফাললৈ যাওঁ অকণমান মানে চাই আহোঁ আগফালৰ পৰিৱেশটো কেনেকুৱা কি হৈছে লগতে আপোনালোককো দেখাওঁ বলক আৰু এয়া হৈছে আমাৰ আগফালৰ বাৰী আহিছোঁ বাৰীলৈ মানে এইফালে এনেকৈ খেৰ থোৱা হৈ আছে যে সেইকাৰণে মানে ইয়াতে গৰু চৰু বাহিৰৰ পৰা এইফালৰ পৰা গৰু মানে আহে ন আহি পেলাই এনেকৈ গৰু আহি খেৰ চেৰ খাব পাৰে সেইটো কাৰণে অকণমান আহিলোঁ চাবৰ কাৰণে এয়াই হৈছে আমাৰ আগফালৰ বাৰীখন আৰু এইফালে আমাৰ ধুনু এয়া মই যে কৈছিলোঁ নাকটো এয়া তাৰ পৰি পেলাই অৱস্থা চাওকচোন এইখিনি মানে গোটেই ক'লা ক'লা হৈ গৈছিলে আৰু এতিয়া ভাল পাইছে আৰু গোটেই ফিকি গৈছিলে চকুটো মানে এতিয়া ঠিক হৈছে আৰু সেয়া গৰম কেনেকুৱা লাগিছে ধুনু বহুত বেয়া বহুত বেছি গৰম ন ইমান গৰম মানে একদম পূৰা ঘামি চামি গৈছে আৰু ফালে মানে গৰমত থাকিবৰ কাৰণে এই ঠাইখিনি বহুত ধুনীয়া হয় মানে ছাঁ পৰি থাকে যে গছৰ ছাঁবিলাক সঁচাকৈ বহুত বেছি ভাল লাগে আৰু আগতে বাৰু এনেকৈ থকাই হয় এতিয়াহে মানে থকা নাই আৰু ইফালে জংঘলবিলাকো হৈছে যে সেইকাৰণে মানে ইমান আগফালে থাকিবলৈ অকণ ভয় লাগে আৰু গৰম দিন যিহেতু তো সেইকাৰণে আকৌ যাওঁ ভিতৰলৈ মানে কিবা কিবি কাম আছে কৰি লওঁ আৰু ইফালে নামতো যাব লাগিব তেতিয়াহ'লে আপোনালোকক সকলোখিনি দেখাই থাকিম আৰু শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব ইফালে আমি এতিয়া ওলাই আহি আছোঁ নামলৈ সেয়া বহুত লগত আহিছোঁ বাৰ্বি হাই কোৱা হাই ক'ত যোৱা তুমি ক'ত যোৱা ক'ত যোৱা কৈ দিয়া নাম চাব যাম কিমান ৰ'দ মানে খালী ভৰিয়ে যিহেতু আহিছোঁ মানে ইমান ফুৰিছে ভৰি খোজকাঢ়িব পৰা নাই ন ৰ'দ চব আৰু আমি আহি এয়া পাই গ'লোহি নাম আৰু ইয়াতে আজি আহিছে অসমৰ ভাইৰেল বোৱাৰীগৰাকী মানে যিগৰাকী মৰিগাঁৱৰে হয় ভাগ্যশ্ৰী দেৱী হয়তো আপোনালোকে সকলোৱে জানে আৰু তেখেতক দেখিছে আৰু তেখেতৰ নাম চাইছোঁ আপোনালোকে মোৰো আজি সৌভাগ্য হ'ল তেখেতৰ নাম এনেকৈ মানে উপভোগ কৰিবৰ কাৰণে তো ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ যিহেতু আমাৰ মৰিগাঁৱৰ হয় আমাৰ গৌৰৱ গতিকে সকলোৱে যেন আশীৰ্বাদ কৰিব এনেকৈ আৰু ভাল ভাল মানে নাম গাই সকলোৰে মাজত যেন জিলিকি থাকে আৰু তাৰে কামনা কৰিছোঁ তুমি এনেকৈ ভালদৰে আগুৱাই যোৱা সেয়াই তেতিয়াহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষৰলৈকে
আৰু আজি ভিডিঅ'টোৰ পৰা মই এনেদৰে বিদায় লৈছোঁ। শেষত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাইছোঁ। তেতিয়াহ'লে আজি লৈছোঁ, বাই বাই।